চলি আছে 20-25 মান আছে মানে ধান বিধান এইগিলা মানে খুব ক্ষতি কৰি আছে। কেইদিন ধৰি চলি আছে? আজি হ'ল 20-25 দিনমান হ'ল এনেকা ঘূৰা পাকা কৰি আছে। দেখি ধান খেতি খাই আছে নেকি? ধান খাই আছে, নগদ খাই আছে, দেখা পাই আছে পাব্লিকে। আৰু এই ধানৰ যিবিলাক কঠীয়া আছে এইবিলাকো খাই আছে? এইবিলাকো খাই আছে, উঠাই উঠাই খাই থাকে। খেদিলেও যাব নোখোজে সিহঁতে, বহুত ডাঙৰ জাক ন। এই বন বিভাগৰ মানুহ আহেনে নাই? সিহঁতে আহে খালি চাই আৰু এনেকৈ গুচি যায়, খেতি নপঠায়? খেদি নপঠায় সিহঁতে। ৰাতি হ'লে আপোনালোকে কেনেকৈ আমি থাকে? গাঁৱলী মানুহ পহৰা থাকিব লগা দৰকাৰ হয়, নাতে ঘৰৰ ফালে আহে, ঘৰ দুৱাৰ ভাঙি দিবা চাই, সেইকাৰণে ডিউটি থাকিব লগা দৰকাৰ। চৰকাৰ পাতিগিলা ভালকৈ তদন্ত নালয়, যিগিলা ধান বিধান খাইছে তোৰ এইগিলা ক্ষতিপূৰণ দিলে আমাক ভাল হয়। আমিতো চব অভাৱীয়াই মানুহ না, তোৰ কথাৰ কথা আমি এইগিলা ক্ষতি হোৱাগিলা আমি ক'ত পাম? কিমান কষ্ট কৰি আমি এইগিলা জোৱাই কৰা হৈছে, এখন এতিয়া দিলে ভাল পাম। চলি আছে 20-25 মান আছে মানে ধান বিধান এইগিলা মানে খুব ক্ষতি কৰি আছে। কেইদিন ধৰি চলি আছে? আজি হ'ল 20-25 দিনমান হ'ল এনেকা ঘূৰা পাকা কৰি আছে। দেখি ধান খেতি খাই আছে নেকি? ধান খাই আছে, নগদ খাই আছে, দেখা পাই আছে পাব্লিকে। আৰু এই ধানৰ যিবিলাক কঠীয়া আছে এইবিলাকো খাই আছে? এইবিলাকো খাই আছে, উঠাই উঠাই খাই থাকে। খেদিলেও যাব নোখোজে সিহঁতে, বহুত ডাঙৰ জাক ন। এই বন বিভাগৰ মানুহ আহেনে নাই? সিহঁতে আহে খালি চাই আৰু এনেকৈ গুচি যায়, খেতি নপঠায়? খেদি নপঠায় সিহঁতে। ৰাতি হ'লে আপোনালোকে কেনেকৈ আমি থাকে? গাঁৱলী মানুহ পহৰা থাকিব লগা দৰকাৰ হয়, নাতে ঘৰৰ ফালে আহে, ঘৰ দুৱাৰ ভাঙি দিবা চাই, সেইকাৰণে ডিউটি থাকিব লগা দৰকাৰ। চৰকাৰ পাতিগিলা ভালকৈ তদন্ত নালয়, যিগিলা ধান বিধান খাইছে তোৰ এইগিলা ক্ষতিপূৰণ দিলে আমাক ভাল হয়। আমিতো চব অভাৱীয়াই মানুহ না, তোৰ কথাৰ কথা আমি এইগিলা ক্ষতি হোৱাগিলা আমি ক'ত পাম? কিমান কষ্ট কৰি আমি এইগিলা জোৱাই কৰা হৈছে, এখন এতিয়া দিলে ভাল পাম। Pakai sini dah. Siapa yang?